নমস্কাৰ। পোনপ্ৰথমে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা তথা বজালী জিলা সমিতিৰ তৰফৰ পৰা আমি অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি প্ৰেছ দিৱস উপলক্ষে। আৰু সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু আমি সকলোৱে এই সংবাদ মাধ্যমক সন্মান কৰা উচিত। আৰু সেই যেহেতু বিভিন্ন ধৰণৰ খবৰ বিভিন্ন ধৰণৰ বাতৰি সংবাদকৰ্মীসকলে প্ৰকাশ কৰে আৰু সকলোৰে দৃষ্টিগোচৰ কৰে, চৰকাৰৰ দৃষ্টিগোচৰ কৰে, গতিকে তেওঁলোকৰ ৰাইজৰ প্ৰতি তথা দেশৰ প্ৰতি বহুত আনুগত্য আছে। সেই ক্ষেত্ৰত আমি মানিব লাগিব আৰু সেইকাৰণেই আজি এটা বিশেষ দিন আৰু এই বিশেষ দিনটোত যিসকল সংবাদকৰ্মীয়ে সংবাদ জগতৰ পৰা চিৰস্মৰণীয় হৈ আছে তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তাৰ লগে বৰ্তমান সময়ত যিসকলে অবিৰতভাৱে সংগ্ৰাম অব্যাহত ৰাখিছে তেওঁলোকলৈ আমি আমাৰ সংগঠনৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা অভিনন্দন ও শুভকামনা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে তেওঁলোকে নিৰ্ভীক নিৰপেক্ষভাৱে সত্য বাতৰি সম্প্ৰচাৰ কৰে আৰু ৰাইজক সজাগ কৰে তথা দেশৰ গঠনমূলক কামত যাতে খটুৱাব পাৰে, সেই ক্ষেত্ৰত আমি সদায় আশাবাদী। পুনৰবাৰ আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ফালৰ পৰা বৰপেটা বজালী জিলা সমিতিৰ ফালৰ পৰা তেখেতসকললৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ।